নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আশা কৰিছো সকলো ভালে আছে আজি মই লৈ আহিছো এটা 3 পাউণ্ডৰ কেকটো বনাবলৈ দিছিলে পিংক কালাৰ আৰু মই যেহেতু 3 পাউণ্ডৰ কেক গতিকে মই দুটা ষ্টেপত বনাই দিছো তলৰখিনি পিংক কালাৰ আৰু ওপৰৰখিনি হোৱাইট কালাৰত বনাইছো আৰু যিডাল ব্ৰাছ থাকে সেই ব্ৰাছডালেৰে মই এটা নতুনকৈ ডিজাইন কৰিছো অলপ কাৰ্ভ টাইপৰ তলৰ কেকটো কভাৰ কৰি হোৱাৰ পিছত মই ওপৰৰ কেকটো কভাৰ কৰি আছো আৰু ওপৰৰ কেকটো মই সেই ব্ৰাছডালেৰে ডিজাইন কৰি দিছো আৰু লাহেকৈ সৰু কেকটো মই ডাঙৰ কেকটোৰ ওপৰত বহাই দিছো কেনেকৈ বহাইছো আপোনালোকে দেখিলে গম পাব ওপৰত এটা মই টুথপিক ভৰাই দিছো যাতে কেকটো লৰচৰ নহয় ঘৰলৈ নিলেও তাৰ পিছতে ওপৰত মই অকনমান চকলেট গানাছ এড কৰি দিছো যিফালে ফুল দিম মানে ওপৰত ৰ'জ দিবলৈ বিচাৰিছিলো ওপৰত ৰ'জ কেপা মই আগতে বনাই ফ্ৰিজত ৰাখি থৈছিলো তাৰ পিছত ধুনীয়াকৈ বহাই দিছো ওপৰত তিনিপাহ মাজত তিনিপাহ আৰু তলতো তিনিপাহ ৰ'জ দি দিছো পিংক কালাৰতে আৰু কেটামান লিফো বনাই দিছো যাতে কেকটো অকনমান ধুনীয়া লাগে তাৰ পিছত ওপৰত দিছো স্প্ৰিংকল আৰু বাটাৰফ্লাই আৰু এয়া হৈছে কেকৰ ফাইনেল লুক কেনে লাগিলে জনাব আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহো বাই বাই